মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। এয়া ৰাতিপুৱাই দাদাৰ লগত মামাহঁতৰ ঘৰলৈ বুলি ওলালোঁ, যিহেতু মা ভাইটি তাতে আছে আৰু আজি মোৰো ছুটি আছিল, সেইকাৰণে মাৰি দিলোঁ। আৰু এয়া আহি চাহ পানী খাই ল'লোঁ। খাই লৈ দুপৰীয়া ভাতৰ সাজ মামীহঁতে যোগাৰ কৰি আছে, ডাঙৰ মামী মাজু মামী। এয়া আমাৰ মাজু মামী অকণমান জমনি কৰে মাজু মামীয়ে, আৰু ডাঙৰ মামী হ'ল লাজ কৰে, মানে ভিডিঅ'ত ওলাব লাজ কৰে, হ'লেও মই মাতি ভিডিঅ'ত ওলালোঁ। এয়া মামীয়ে ভিডিঅ' দি চোৱাই নাই মানে লাজতে, আৰু মামীয়ে কাটি আছে ঔটেঙা, ইফালে মই বনাই আছোঁ নেমুৰ ৰস, আৰু ইফালে মানে বহুত বেছি গৰম পৰিছে, সেইকাৰণে নেমু চৰবত বনাই চবকে খোৱালোঁ। আৰু এইফালে মোৰ নেমু চৰবত বনাই হৈ চবৰ পৰা মানে ৰিভিউ ল'ব গৈছোঁ, আৰু এওঁলোকে কৈছে তুমি পাৰিছা, আৰু মোৰ ভাল লাগিল। আৰু ইফালে মই মামাই মাছ মাৰিছিল চাব গ'লোঁ, আৰু এয়া মাছো পাইছে। তাৰপাছত আমাৰ বাইদেউ আহি পেলাই, তাই কলেজত গৈছিল, আৰু এয়া ভাগিন চানা সি মোবাইলত ব্যস্ত পুৰা। আৰু ইয়াৰ দুপৰীয়া সাজ আৰু এনেকৈ খালোঁ। খাই লৈতো এইখন মেইন হয় ন, আৰু আমি খাই লৈ